ইভিনিং ষ্টুডেণ্টছ, তেতিয়া মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চেপ্টাৰ 3.5 কুৱেশ্যন নম্বৰ 4 1 নম্বৰটো। কুৱেশ্যন নম্বৰ 3.5 4 1 নম্বৰ কুৱেশ্যনটো। কুৱেশ্যনটো কি দিয়া আছে যে কোনো ছাত্ৰাবাসত মাহেকীয়া মাচুলৰ এটা নিৰ্দিষ্ট অংশ আৰু বাকীখিনি এজন মেছত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে মানে এটা মেছত এজন ছাত্ৰ আছে, তেওঁ মাহেকৰ বাবদ কিমান টকা দিব লাগিব, এটা ফিক্স চাৰ্জ এটা থাকিব, নিৰ্দিষ্ট মাচুল এটা থাকিব, আৰু তেওঁ প্ৰতিদিনৰ খাদ্যৰ বাবদ কিমান টকা দিব লাগিব। ছাপ'জ আমি এটা ঘৰ ভাড়া লৈছোঁ, ঘৰ ভাড়া লওঁতে ঘৰ ভাড়াটো 5,000 টকা। এতিয়া আমি ঘৰটোত থাকোঁ বা নাথাকোঁ, ঘৰটোত কিন্তু 5,000 টকাটো আমি দিবই লাগিব। তাৰ ওপৰঞ্চি আমি প্ৰতিদিনতো খাদ্যৰ বাবদটো আমি খৰচ কৰিব লাগিব। গতিকে ইয়াতে হৈছে এটা নিৰ্দিষ্ট ফিক্স চাৰ্জ থাকিব আৰু প্ৰতিদিনৰ বাবদ খাদ্যৰ বাবদ আমি কিমান দিব লাগিব সেইটো আমি কৰিব লাগিব। এতিয়া আমি ধৰি লৈছোঁ, ধৰা হ'ল নিৰ্দিষ্ট মাচুল X টকা, নিৰ্দিষ্ট এইটো ফিক্স ঘৰ ভাড়াটোৰ নিচিনাকৈ যেনেকৈ ফিক্স আমি থাকোঁ বা নাথাকোঁ দিবই লাগিব ভাড়াটো X টকা, আৰু প্ৰতিদিনৰ খাদ্যৰ বাবদ আমি ধৰি লৈছোঁ Y টকা। প্ৰতিদিনৰ বাবদ এদিনত Y টকা, মানে 10 দিন থাকিলে 10 টকা, 10 Y হ'ব, 5 দিন থাকিলে 5 Y হ'ব, 6 দিন থাকিলে 6 Y হ'ব, তেনেকুৱা ধৰণৰ। এতিয়া কথাটো হৈছে আমি এজন ছাত্ৰই 20 দিন খাদ্য খায় আৰু তেওঁ মাচুল দিব লাগে 1,000 টকা। এতিয়া কি চনটো দিছে আমি যদি ইয়াতে চাওঁ, আমি এই চনটো লওঁ যদি 20 দিন খাদ্য খায় আৰু তাৰ বাবে দিব লাগে 1,000 টকা। চ' এক্সটো ফিক্স চাৰ্জটো দিবই লাগিব, এইটো ফিক্স থাকিবই, প্লাছ তেওঁ থাকিলে 20 দিনৰ বাবে। ইয়াতে আমি লিখি লওঁ 20 দিনৰ বাবে। যদি 20 দিনৰ বাবে হয় X টকাটো আমি দিবই লাগিব, আৰু 20 দিনত দিব লাগিব 10Y = কিমান হ'ব 1,000। এইটো আমি পালোঁ, এইটো আমাক দিয়া আছে। যদি তেওঁ 20 দিন থাকে তেতিয়াহ'লে X + 10Y = 1,000। আমি এইটো ইকুৱেশ্যন পালোঁ। ঠিক ইয়াৰ পৰা যদি আমি চাওঁ X + 20Y - 1,000 = 0। ইকুৱেশ্যনটো আমাক দিব লাগিব যদি চৰ্ত হ'লে যিকোনো পদ্ধতিৰে পালোঁ। এইটো ইকুৱেশ্যন 1। কেছটোতো কি দিছে, কেছটোতো দিয়া আছে ষ্টুডেণ্টজন কিমান দিন থাকে, যদি তেওঁ 26 দিন থাকে, 26 দিনৰ বাবে 26 দিনৰ বাবে দিব লাগিব কিমান, ফিক্স চাৰ্জটো দিবই লাগিব আমি, ফিক্স চাৰ্জ Xটো, আৰু থাকিব তেওঁ 26 দিন। 26 দিনৰ বাবে দিব লাগিব 1,180 টকা, 1,180 টকা দিব লাগিব। এতিয়া আমি চাওঁ, ইয়াতে আমাক যদি মেথডটো আমাক কোৱা নাই যে যিকোনো মেথড এপ্লাই কৰিবলৈ চাওঁ। এতিয়া চাওঁ, ইয়াতে X + 20Y = 1,000, ইয়াতে ক'লোঁ X + 26Y = 1180। এতিয়া যদি চাওঁ আমি 2 - 1, 2ৰ পৰা 1 নম্বৰ ইকুৱেশ্যন মাইনাছ কৰিলোঁ, X + 26Y - X + 20Y = হ'ব 1180 - 1,000। আমি এইটো মাইনাছ কৰিব পাৰোঁ, 2 নম্বৰ ইকুৱেশ্যনটোৰ পৰা 1 নম্বৰ ইকুৱেশ্যন বিয়োগ কৰি দিলোঁ। এতিয়া চাওঁ ইয়াৰ পৰা X + 26Y - X - 20Y = 180। আমি লিখিব পাৰোঁ, ইয়াতে -X + X কেঞ্চেল গুচি গ'ল, 26Y পৰা 20 গুচি গ'ল, গতিকে 6Y থাকিলে। এবাৰ আমি যদি চাওঁ 6Y থাকিলে 6Y = 180, মানে আমি ইয়াৰ পৰা যদি চাওঁ Y = কিমান হ'ব 180/6, মানে আল্টিমেটলি কিমান 30 টকা। Yটো আমি অলৰেডি পাই গ'লোঁ, কি হ'ব প্ৰতিদিনৰ খাদ্যৰ বাবদ দিব লাগিব Y টকা, মানে এদিনত তেওঁ খাদ্যৰ বাবদ দিব লাগিব Y টকা 30 টকা। এইটো আমি পালোঁ। যদি Y টকাটো তেওঁ এদিনৰ বাবদ দিব লাগে, এই Y ভেলুটো আমি ইকুৱেশ্যন বহাই দিম, Yৰ মান 1ত বহুৱাই আমি যদি 1ত বহাই দিওঁ তেতিয়াহ'লে কি পাম, X + X + 20 × Y মানটো কিমান পালোঁ 30, বহাই দিওঁ = কিমান 1,000। এতিয়া সেই ভেলুটো যদি আমি এইফালে চাওঁ X + কিমান হ'ব 600, 20 × 30 600 = 1,000। পালোঁ X = 1,000 - 600 = 400। এতিয়া কথাটো হৈছে তেওঁ X = কি পালোঁ, ধৰা নিৰ্দিষ্ট মাচুল X টকা, মানে তেওঁ থাকক বা নাথাকক তেওঁ প্ৰতি মাহত দিব লাগিব কিমান 400 টকা। তেতিয়া নিৰ্দিষ্ট মাচুলটো হ'ব 400 টকা, আৰু প্ৰতিদিনৰ বাবদ দিব লাগিব প্ৰতিদিনৰ খাদ্যৰ বাবদ দিব লাগিব 30 টকাকৈ। এদিনত তেওঁ খাদ্যৰ কাৰণে দিব লাগিব 30 টকা, আৰু মাহটোত তেওঁ যিমান দিন থাকক তেওঁ ফিক্স চাৰ্জটো দিব লাগিব 400 টকা। এইটোৱে আমাক উলিয়াবলগীয়া নিশ্চয়।
থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব।